ছাত্ৰীসকল, মই আজি তোমালোকৰ বিজ্ঞানৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰতিফলনৰ আৰম্ভণিটো মই আগৰ এটা ভিডিঅ'ত কৰিছিলোঁ। প্ৰতিফলন আছিলে তোমালোকৰ ইয়াত গোলাকাৰ দাপোনত প্ৰতিফলনৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব। এতিয়া মই আগৰ ভিডিঅ'টোত গোলাকাৰ দাপোনৰ ভাগ আৰু গোলাকাৰ দাপোন এখনৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই ভিডিঅ'টো চাই ল'ব পাৰিবা। মই তাৰ পিছৰ অংশখিনি আকৌ আগবঢ়াবলৈ ওলাইছোঁ। এতিয়া চোৱাচোন, গোলাকাৰ দাপোন বুলি কওঁতে মানে মই আগৰ দুবিধ গোলাকাৰ দাপোন আছিলে। এখন হ'ল অৱতল দাপোন, যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰৰ ফালে সোমোৱা থাকিব। এইখন আছিলে অৱতল, নহয় জানো? অৱতল দাপোন। আৰু এখন আছিলে যাৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে ওলাই থাকে, বাহিৰ ফালে এনেকৈ থাকিব। এইখনক কোৱা হয় উত্তল দাপোন, নহয় জানো? এতিয়া আমি গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব কেনেদৰে গঠন হয় তাৰ ৰশ্মি চিত্ৰ অংকন কৰিম। গোলাকাৰ দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰিম। প্ৰথমতে অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ। অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ। মই এখন অৱতল দাপোন অংকন কৰিম। অৱতল দাপোন চোৱাচোন, অৱতল দাপোনখন তুমি ৰশ্মি চিত্ৰ গঠনৰ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰিবলৈ হ'লে তোমালোকে এটা কাম কৰিবা। প্ৰথমতে মুখ্য অক্ষডালে আঁকি ল'বা। তোমালোকৰ সুবিধাৰ কাৰণে কৈছোঁ যে কি ধৰণে সুবিধা পাবা। এতিয়া কম্পাছেৰে তুমি দাপোনখন আঁকিবা। আমি অৱতল দাপোন কৈছোঁ, এনেদৰে এটা আঁকিবা। গতিকে য'ত ইয়াত কম্পাছৰ যিটো জোঙা মূৰটো থাকিব সেইটো হ'ব এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ভাঁজ কেন্দ্ৰ। এতিয়া চোৱাচোন, এতিয়া এইটো কৰিবৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে মই এটা বুদ্ধি দিছোঁ। চোৱাচোন, তোমালোকে কি কৰিবা, প্ৰথমতে মুখ্য অক্ষডাল আঁকি ল'বা। তাৰমানে এডাল ৰেখাখণ্ড আঁকি ল'বা। ৰেখাখণ্ডডালৰ তাৰপৰা কি কৰিবা, 2 চেণ্টিমিটাৰ মূৰে মূৰে দাগ দি ল'বা এনেদৰে। তেতিয়া কি হ'ব, চোৱাচোন, তোমালোকে এনেদৰে কম্পাছৰ এইটো মূৰ দি ইয়াত এইটো হোৱাকৈ এনেধৰণে দাপোনখন আঁকিবা। এইটো এনেকৈ আঁকিলা। তেতিয়াহ'লে এইখন হ'ল অৱতল দাপোন। তেতিয়াহ'লে এইটো হ'ল ভাঁজ কেন্দ্ৰ। ইয়াক চি আখৰে সূচিত কৰা। আৰু মই 2 চেণ্টিমিটাৰ মূৰে মূৰে ল'বলৈ কৈছিলোঁ। মোৰ ইয়াত বেছি আছে, তোমালোকে 2 চেণ্টিমিটাৰ মূৰে মূৰে ল'লে তোমালোকৰ বহীখনত ধুনীয়া জোখত হৈ পৰিব। এতিয়া তাৰমানে ইয়াৰ পৰা ইয়ালৈকে 4 চেণ্টিমিটাৰ আছে, ইয়াৰ পৰালৈকে 2 চেণ্টিমিটাৰ, ইয়াৰ পৰালৈকে 2 চেণ্টিমিটাৰ। তাৰমানে ভাঁজ কেন্দ্ৰ 4 চেণ্টিমিটাৰ, আৰু ভাঁজ কেন্দ্ৰ আৰু এইটো হ'ল মেৰু। ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত একজেক্টলি মাজত থাকিব ফ'কাছ। গতিকে এইটো হ'ব ফ'কাছ বিন্দু। গতিকে তোমালোকৰ জোখটো ধুনীয়াকৈ মিলি পৰিব। তোমালোকে সেইটোৱে কৰিব পাৰা, 2 চেণ্টিমিটাৰ, বা তোমালোকে নিজে আঁকি চাবা কোনটো জোখত হ'লে তোমাৰ সুবিধাজনক হয়। এনেদৰে কৰি ল'লে সুবিধা হ'ব বুলি মই ভাবোঁ। এতিয়া এইখন হ'ল অৱতল দাপোন। ইয়াত বিভিন্ন অংশসমূহ, এইটো হ'ল ভাঁজ কেন্দ্ৰ, এইটো ফ'কাছ, আৰু এইটো মেৰু। এতিয়া ভাঁজ কেন্দ্ৰৰ পৰা এইফালে এইখিনি অসীম ভাঁজ কেন্দ্ৰ। এইটো ভাঁজ কেন্দ্ৰ আৰু ফ'কাছ, ফ'কাছ আৰু মেৰুৰ মাজৰ অংশ এইখিনি। এতিয়া প্ৰথমতে আঁকিম যে লক্ষ্যবস্তু এটা, গোলাকাৰ দাপোনত লক্ষ্যবস্তু এটা মই কি কৰিলোঁ, অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকে। প্ৰথম অৱস্থানটো আঁকিছোঁ, লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত, থাকিলে। এতিয়াতো চোৱা, অসীম আৰু ভাঁজ কেন্দ্ৰ, গতিকে কোনডোখৰত হ'ব, এইডোখৰত হ'ব। এতিয়া ৰশ্মি চিত্ৰবোৰ চোৱা। এতিয়া এইটো হ'ল লক্ষ্যবস্তুটো। এতিয়া প্ৰথম এটা ৰশ্মি দেখুৱাবা তোমালোকে মুখ্য অক্ষৰ সমান্তৰালভাৱে। এটা ৰশ্মি দেখুৱাবা মুখ্য অক্ষৰ সমান্তৰালভাৱে। আৰু মুখ্য অক্ষৰ সমান্তৰালভাৱে যিটো ৰশ্মি দাপোনখনত আপতিত হ'ব সেইটো সদায় ফ'কাছৰ মাজেদি পাৰ হ'ব। গতিকে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা। মোৰ যিটো এটা কৈছে তোমালোকে এনেদৰে স্কেল ব্যৱহাৰ কৰিলে এইটো কোনে কোনে মিলাবা,
ফোকাছৰ মাজেদি পাৰ হৈ যাব মানে বাৰু আৰু এটা ৰশ্মি ফোকাছৰ মাজেদি অহা ৰশ্মি এটা দেখুৱাব লাগিব কানেকশ্যন দিব লাগিব কানেকশ্যন দিলে মানে ৰশ্মি নহ'ব আৰু ফোকাছৰ মাজেদি যিটো ৰশ্মি আপতিত হ'ব সেইটো সদায় প্ৰতিফলিত ৰশ্মিটো সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিব গতিকে এইটো দুইটা ৰশ্মি ক'ত লগ লাগিল এইডোখৰত লগ লাগিল এইটো হ'লগৈ এইটো আছিলে লক্ষ্যবস্তু আৰু এইটো হ'লগৈ প্ৰতিবিম্ব তেতিয়াহ'লে লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিলে প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত গঠন হ'ব এতিয়া লক্ষ্যবস্তুটো হট আছিলে লক্ষ্যবস্তুটো হট প্ৰতিবিম্বৰো হট মানে যেতিয়া প্ৰতিফলিত ৰশ্মিবোৰ সঁচাকৈ কটাকটি কৰি প্ৰতিবিম্বটো গঠন কৰিব গতিকে যেতিয়া লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিব তেতিয়াহ'লে প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত গঠিত হ'ব আৰু প্ৰতিবিম্ব হট আৰু ওলোটা হ'ব ওলোটা মানে চোৱাচোন লক্ষ্যবস্তুটো ওপৰৰ ফালে মুখ কৰিছিলে প্ৰতিবিম্বটো তলৰ ফালে মুখ কৰিছে লক্ষ্যবস্তু হট আৰু ওলোটা আৰু আকাৰত লক্ষ্যবস্তুৰ তুলনাত সৰু এইটো ডাঙৰ আছিলে আৰু এইটো আকাৰত লক্ষ্যবস্তুৰ তুলনাত সৰু এইটো আছিলে যেতিয়া লক্ষ্যবস্তু অসীম আৰু ভাঁজ কেন্দ্ৰৰ মাজত থাকিব ইয়াৰ পিছত চাবা যেতিয়া লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰতে থাকিব ইয়াৰ পিছত লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰত থাকিলে ভাঁজ কেন্দ্ৰত থাকিলে লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰত থাকিলে তেতিয়াহ'লে মই দাপোনখন এনেকৈ থৈছোঁ মই খালি ৰশ্মি চিত্ৰকেইটা চাবা এইটো আছিলে এফ নহয় জানো ভাঁজ কেন্দ্ৰত নহয় ইয়াতে থাকিব এইফালে যাব এটা সদায় মই কৈছোঁ এটা ৰশ্মি সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা ৰশ্মিটো দেখুৱাব লাগিব মুখ্য অক্ষৰ সমান্তৰালভাৱে সি প্ৰতিফলনৰ পাছত ফোকাছৰ মাজেদি পাৰ হৈ যাব মই স্কেল লোৱা নাই তোমালোকে স্কেল ব্যৱহাৰ কৰিবা স্কেল ব্যৱহাৰ কৰি ফোকাছৰ মাজেদি পাৰ হৈ যোৱা দেখুৱাব এটা ফোকাছৰ মাজেদি পাৰ হ'ব ফোকাছৰ মাজেদি পাৰ হোৱা ৰশ্মিটো সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে ওলাই আহিব মই স্কেল ব্যৱহাৰ কৰা নাই কিয় বেকা বেকি হৈছে তোমালোকে আগতে এইটো এনেকৈ যাব মুখ্য অক্ষৰ সমান্তৰালভাৱে তেতিয়াহ'লে দুইটা ৰশ্মি ইকুৱেল হ'ব লাগিব তেতিয়াহ'লে প্ৰতিবিম্ব যেতিয়া ভাঁজ কেন্দ্ৰত থাকিব লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰতে গঠিত হ'ব মই যিহেতু স্কেল ব্যৱহাৰ কৰা নাছিলোঁ মোৰ লক্ষ্যবস্তুৰ উচ্চতা অকণমান কম বেছি হ'ল কি হ'ব লাগিব লক্ষ্যবস্তুৰ যিটো উচ্চতা হয় প্ৰতিবিম্বৰ উচ্চতাটো একেই হ'ব তেতিয়া লক্ষ্যবস্তুটো ভাঁজ কেন্দ্ৰত থাকিব লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰত থাকিলে প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা একেই আৰু প্ৰতিবিম্বটো ভাঁজ কেন্দ্ৰতে গঠিত হ'ব এইটো হ'লকৈ প্ৰতিবিম্ব যেতিয়া ভাঁজ কেন্দ্ৰত থাকিব আকৌ আৰু এটা লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিলে এইবাৰ হ'ব লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিলে তেতিয়াহ'লে বাছ মই ভাবিছোঁ চি আছিলে এইটো ভাঁজ কেন্দ্ৰৰ ফোকাছ মানে এইডোখৰত থাকিব মানে এটা এইটো হ'ল লক্ষ্যবস্তুটো এটা মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱাটো ফোকাছৰ মাজেদি পাৰ হ'ব আকৌ এটা ফোকাছৰ মাজেদি পাৰ হৈ যোৱা দেখালে ফোকাছৰ মাজেদি যিটো ৰশ্মি যাব সেইটো প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালভাৱে ওলাই আহিব তেতিয়াহ'লে লক্ষ্যবস্তুত গঠন হ'ল ভাঁজ কেন্দ্ৰ আৰু অসীমৰ মাজত তেতিয়াহ'লে লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিলে প্ৰতিবিম্ব ভাঁজ কেন্দ্ৰ আৰু অসীমৰ মাজত গঠিত হ'ব প্ৰতিবিম্ব হট আৰু হট তাৰমানে দাপোনৰ সন্মুখত গঠন হৈছে প্ৰকৃততে প্ৰতিফলিত ৰশ্মিবোৰে কটাকটি কৰি প্ৰতিবিম্বটো গঠন কৰিছে প্ৰতিবিম্ব হট আৰু ওলোটা আৰু আকাৰত লক্ষ্যবস্তুৰ তুলনাত ডাঙৰ লক্ষ্যবস্তুটো সৰু আছিল এইবাৰ প্ৰতিবিম্ব যিটো গঠিত হ'ল প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ তুলনাত ডাঙৰ হ'ল এইটো আছিলে যেতিয়া লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিব ইয়াৰ পাছত আহিব প্ৰতিবিম্ব ফোকাছত যদি থাকে লক্ষ্যবস্তু ফোকাছত থাকিলে লক্ষ্যবস্তু ফোকাছত থাকিলে
মই একেখন দাপোনতে আঁকি দেখুৱাইছোঁ ফ'কাছত থাকিলে তো ফ'কাছ গতিকে ইয়াত আছে স্কেল ব্যৱহাৰ কৰিবা স্কেল ব্যৱহাৰ কৰিলে মানে এইটো ফ'কাছত থাকিলে মানে এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা দেখুওৱা হয় তাৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱাটো ফ'কাছৰ মাজেদি পাৰ হ'ব আনহাতে ইয়াৰ লগত মিলাবা এটা তাৰমানে এইটো কোণত যাব মোৰ ভুল হৈছে এইটো কোণত যাব এতিয়া যিটো ভাঁজ কেন্দ্ৰৰ পোনে পোনে যিটো ৰশ্মি আপতিত হৈছিলে এইটো যিফালে যাব আকৌ একেফালে উভতি আহিব এইফালে গৈছিলে আকৌ একেফালে উভতি আহিল গতিকে এই ক্ষেত্ৰত দুইটা প্ৰতিফলিত ৰশ্মি সমান্তৰালভাৱে আহিব গতিকে এই ক্ষেত্ৰত আমাৰ যি দুটা প্ৰতিফলিত ৰশ্মি দুটা লগ নাখায় গতিকে প্ৰতিবিম্বটো ক'ত গঠন হ'ব অসীমত গঠন হ'ব এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব ফ'কাছত লক্ষ্যবস্তু ফ'কাছত থাকিলে প্ৰতিবিম্ব অসীমত গঠিত হ'ব এইটো হ'ল লক্ষ্যবস্তু ফ'কাছত থাকিলে এতিয়া আৰু এটা এইখিনিতে পৰীক্ষাত প্ৰায় এই দুটা অংকন কৰিবলৈ দি থাকে চাওকচোন লক্ষ্যবস্তু ফ'কাছ আৰু মেৰুৰ মাজত থাকিলে ফ'কাছ আৰু মেৰুৰ মাজত থাকিলে এতিয়া এই ক্ষেত্ৰত এতিয়া লক্ষ্যবস্তুটো ফ'কাছ আৰু মেৰু এইটো আছিলে ফ'কাছ এইটো আছিলে মেৰু ফ'কাছ আৰু মেৰুৰ মাজত থাকিলে এতিয়া চোৱা ফ'কাছ আৰু মেৰুৰ মাজত থাকিলে প্ৰতিবিম্ব কেনেদৰে গঠন হ'ব লক্ষ্য কৰিব নালাগে এতিয়া ঠিক তেনেদৰে আগৰ দৰে এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা দেখুৱাব আৰু জানা মুখ্য অক্ষৰ সমান্তৰালভাৱে যিবোৰ ৰশ্মি আপতিত হ'ব সদায় প্ৰতিফলনৰ পিছত কাৰ মাজেদি পাৰ হ'ব ফ'কাছৰ মাজেদি পাৰ হ'ব গতিকে ইয়াক ফ'কাছৰ মাজেদি পাৰ হ'বলৈ দিব স্কেল কেনেদৰে ব্যৱহাৰ কৰিবা দেখা দিছোঁ বৰ্ডৰ কাৰণে মোৰ অলপ অসুবিধা হৈছে ফ'কাছৰ মাজেদি পাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হৈছে ফ'কাছৰ মাজেদি আৰু এটা ৰশ্মি চিৰ পোনে পোনে দেখুৱাব এনেদৰে তাৰমানে ৰশ্মিটো এইফালে যাব আৰু এইফালেদি যাব চি পোনে পোনে এইফালেদি যাব চি পোনে পোনে অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ পোনে পোনে যিটো ৰশ্মি থাকিব যিফালেদি যাব আকৌ সি এটা ৰশ্মিয়ে পুনৰ উভতি আহিব মন কৰিছেনে বাৰু ৰশ্মিকেইটা আহিব আকৌ মৰিছোঁ এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হ'ল সমান্তৰালভাৱে আপতিত হোৱাটো প্ৰতিফলনৰ পিছত ফ'কাছৰ মাজেদি পাৰ হ'ল এটা ভাঁজ কেন্দ্ৰৰ পোনে পোনে আপতিত হৈছে ভাঁজ কেন্দ্ৰৰ পোনে আপতিত হ'ল ভাঁজ কেন্দ্ৰৰ পোনে পোনে আপতিত হোৱা ৰশ্মিটো যিফালে যাব আকৌ পুনৰ একেটা ৰাস্তাই উভতি আহিব তেতিয়াহ'লে আমাৰ দাপোনৰ সন্মুখত লগ নালাগে গতিকে ৰশ্মি দুটা পিছফালৰ পৰা অহা যেন লাগিব এই ধৰণে অহা যেন লাগিব এই ক্ষেত্ৰত প্ৰতিবিম্বটো ক'ত গঠন হ'ব দাপোনৰ পিছফালে গতিকে যেতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো ফ'কাছ আৰু মেৰুৰ মাজত থাকিব প্ৰতিবিম্ব লক্ষ্য দাপোনৰ পিছফালে কি হয় বিবৰ্ধিত আকাৰত গঠিত হ'ব প্ৰতিবিম্ব অসৎ আৰু থিয় হ'ব আকাৰত লক্ষ্যবস্তুৰ তুলনাত ডাঙৰ হ'ব লক্ষ্যবস্তুটো ইয়াৰ পৰা ইয়ালৈকে আছিলে প্ৰতিবিম্বটো আকাৰটো কি হ'ব ডাঙৰ হ'ব গতিকে পৰীক্ষাত কেইবাবাৰো এনেদৰে দিছে যে এইটো কথা উল্লেখ কৰি দিয়া নাই যে লক্ষ্যবস্তু ফ'কাছ আৰু মেৰুৰ মাজত থাকিলে অৱতল দাপোনে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা বুলি কোৱা নাছিলে প্ৰশ্নটো দিছিলে যে এই ধৰণে অৱতল দাপোনে অসৎ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা
এতিয়া অৱতল দাপোনে এটা ক্ষেত্ৰতে অসৎ প্ৰতিবিম্ব গঠন কৰিব কেতিয়া লক্ষ্যবস্তুটো ফোকাছ আৰু মেৰুৰ মাজত থাকিব লাগিব তেতিয়াহ'লে আমি নিজে জানিব লাগিব অসৎ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰিছে গতিকে লক্ষ্যবস্তুটো আমি কাৰ মাজত অংকন কৰিব লাগিব ফোকাছ আৰু মেৰুৰ মাজত ইয়াত অংকন কৰিলে এইটো হ'লগে অৱতল দাপোনে অসৎ প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা বুলি ক'লে আমি এইটো অংকন কৰিব লাগিব হ'ল এইটো হ'ল অৱতল দাপোনে প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ তাৰপাছত উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আমি অংকন কৰিম এবাৰ অৱতল নহয় এবাৰ উত্তল দাপোনৰ ক্ষেত্ৰত যি অৱস্থাতেই নাথাকক লক্ষ্যবস্তুটো সদায় প্ৰতিবিম্ব দাপোনৰ পিছফালে দাপোনৰ পিছফালে অসৎ প্ৰতিবিম্ব গঠন কৰিব আৰু প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ তুলনাত সদায় সৰু হ'ব গতিকে তাত এটা ধৰণৰ ৰশ্মি চিত্ৰ হ'ব ইয়াৰ ক্ষেত্ৰতো তোমালোকে কি কৰিবা মুখ্য অক্ষৰ প্ৰথম অংকন কৰিয়ে ল'বা গতিকে ইয়াত ভাঁজ কেন্দ্ৰটো এইফালে থাকিব পিছফালে থাকিব গতিকে 2 চেণ্টিমিটাৰ মূৰে চিন দি ল'বা বা 2.5 চেণ্টিমিটাৰ মূৰে যেনেদৰে সুবিধা হয় এনেদৰে অংকন কৰি ল'বা সেইটো ইয়াত গতিকে ইয়াতে কম্পাছৰ কেন্দ্ৰটো ইয়াতে দি পেলাই দাপোনখন অংকন কৰিলা এইটো অংকন কৰিলা এইফালে এইটো তেতিয়াহ'লে ভাঁজ কেন্দ্ৰ হ'ব আৰু এইফালে থাকিব ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ একজেক্টলি মাজত কি থাকিব ভাঁজ কেন্দ্ৰ আৰু এইটো মেৰুৰ ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ একজেক্টলি মাজত কি থাকিব ফোকাছটো থাকিব এইখন হ'ল উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰটো দাপোনৰ পিছফালে থাকিব ভাঁজ কেন্দ্ৰ আৰু ফোকাছ দাপোনৰ পিছফালে থাকিব এতিয়া আমি দাপোনৰ সন্মুখত এটা লক্ষ্যবস্তু ৰাখিলোঁ এতিয়া আমি প্ৰতিবিম্ব কেনেদৰে গঠিত হ'ব তাৰ ৰশ্মি চিত্ৰ অংকন কৰিম এটা ৰশ্মি সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হ'ব লাগিব হয়নে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিটো এতিয়া কি হ'ব আঁতৰি যাব গতিকে ইয়াৰ পৰা মিলাব ফোকাছৰ পৰা কেনেকুৱা যেন লাগিব মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতি এই ফোকাছৰ পৰা মিলাব ফোকাছৰ পৰা যোৱা যেন লাগিব গতিকে এনেধৰণে দিব এইটো তাৰমানে ইয়াৰ পৰা চালে মানে এনেকুৱা লাগিব যেন ৰশ্মিটো ক'ৰ পৰা আহিছে ফোকাছৰ পৰা আহিছে এটা ইয়াৰ পৰা ইয়াৰ পোনে পোনে তাৰমানে ভাঁজ কেন্দ্ৰৰ পোনে পোনে এটা ৰশ্মি আপতিত হোৱা দেখুৱাব ভাঁজ কেন্দ্ৰৰ পোনে পোনে যিটো ৰশ্মি আপতিত হ'ব এইফালে যাব আকৌ এইফালে উভতি আহিব কিন্তু ই ভাঁজ কেন্দ্ৰৰ পৰা অহা যেন লাগিব এতিয়া দুইটা ৰশ্মি কটাকটি কৰা যেন লাগিছে দাপোনৰ পিছফালে এইডোখৰত কটাকটি কৰা যেন লাগিছে গতিকে এইটো আছিলে লক্ষ্য বস্তু ধৰি লওক এ বি আছিলে লক্ষ্য বস্তু এই ক্ষেত্ৰত প্ৰতিবিম্বটো হ'লগৈ এ ডেছ বি ডেছ প্ৰতিবিম্ব তেতিয়াহ'লে উত্তল দাপোনে প্ৰতিবিম্ব গঠন কৰিলে প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠিত হ'ব অৰ্থাৎ অসৎ আৰু থিয় আকাৰত লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব হয়নে এইখিনি হ'ল ৰশ্মি চিত্ৰ আমি কেনেদৰে অংকন কৰিম এতিয়া চোৱাচোন এই ক্ষেত্ৰতে মই উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব ফোকাছযোগ্য চিনবোৰ কেনেদৰে লিখিবা এতিয়া লক্ষ্যবস্তু আৰু মেৰুৰ মাজৰ দূৰত্বক কয় লক্ষ্যবস্তুৰ দূৰত্ব ইউ এই ক্ষেত্ৰত ইউটো কি হ'ব যিহেতু দাপোন আগতে কৈছোঁ দাপোনৰ বাওঁফালে যিখিনি থাকিব চিনৰ কাৰণে এইটো এইফালে থকাখিনি প্লাছ এইফালে থকাখিনি মাইনাছ ওপৰলৈ থকাখিনি প্লাছ তললৈ থকাখিনি মাইনাছ চোৱাচোন ইউটো হ'ব কি মাইনাছ হ'ব নহয়নে এতিয়া ফোকাছযোগ্যটো ইয়াত কি হ'ব ফোকাছযোগ্য মেৰুৰ পৰা ফোকাছৰ দূৰত্ব ফোকাছযোগ্যটো স্মল এফ লিখে পাৰ্থক্যটো চাবা কেপিটেল এফটোৱে ফোকাছ বিন্দু বুজায় আৰু স্মল এফটোৱে ফোকাছ দৈৰ্ঘ্য বুজায় ফোকাছযোগ্য যিহেতু সোঁফালে থাকিব এই ক্ষেত্ৰত কি হ'ব ধনাত্মক হ'ব হয়নে আকৌ ভাঁজ ব্যাসাৰ্ধ আৰটো কি হ'ব ধনাত্মক হ'ব সোঁফালে আছে লক্ষ্যবস্তুৰ দূৰত্ব ভি মেৰু আৰু প্ৰতিবিম্বৰ দূৰত্ব গতিকে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব ভি বুলি ক'ব যেহেতু ইউ সোঁফালে আছে দাপোনখনত গতিকে ইয়াতটো কি হ'ব ভি হ'ব গতিকে আমি সূত্ৰটো কি আছিলে আগৰ ভিডিঅ'টো চালে গম পাবা 1/v + 1/u = 1/f তাৰ পৰা বিবৰ্ধন m = আছিলে h/h প্ৰতিবিম্বৰ উচ্চতাৰ লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাত আৰু তাক লিখা হয় -v/u গণনা কৰিবৰ কাৰণে -v/u এই ক্ষেত্ৰত h' মানে লক্ষ্যবস্তুৰ উচ্চতা h' ইয়াত কি হ'ব ওপৰলৈ আছে
প্লাছ হ'ব ইয়াতো কি হ'ব ওপৰলৈ আছে কি হ'ব প্লাছ হ'ব এইচটো কি হ'ব ইয়াত এইচটো প্লাছ হ'ব এইচটো কি হ'ব প্লাছ হ'ব এইচ বাই এইচ ইকুৱেল টু মাইনাছ ভি বাই ইউ আনহাতে অৱতল দাপোনৰ ক্ষেত্ৰত চিনৰ কথাটো মই আকৌ মনত পেলাই দিছোঁ অৱতল দাপোন আছিলে এইটো আছিলে চি আছিলে এফ আছিলে পি আছিলে এতিয়া এইফালে এফটো এই ক্ষেত্ৰত কি হ'ব মেৰু আৰু ফ'কাছৰ মাজৰ দূৰত্ব এফটো এই ক্ষেত্ৰত কি হ'ব ঋণাত্মক হ'ব যেহেতু দাপোনৰ বাওঁফালে থাকিব গতিকে ইয়াতো সূত্ৰটো 1/v প্লাছ 1/u ইকুৱেল টু 1/f আমি ফ'কাছ যিহেতু কি ল'ব লাগিব এই ক্ষেত্ৰত ঋণাত্মক ল'ব লাগিব কিয়নো দাপোনৰ বাওঁফালে আছে গতিকে আৰু উত্তল দাপোনে হওক বা অৱতল দাপোনে হওক লক্ষ্য বস্তুটো সদায় দাপোনৰ বাওঁফালে থাকে তাৰমানে আমি ৰশ্মি চিত্ৰ অংকন কৰোঁতে মানে পোহৰ ৰশ্মিবিলাক বাওঁফালৰ পৰা সোঁফাললৈ যায় বুলি ধৰা হয় গতিকে ইউটো উত্তল দাপোনে হওক বা অৱতল দাপোনে হওক ইউৰ মানটো সদায় কি থাকিব ঋণাত্মক থাকিব আৰু ভিটো নিৰ্ভৰ কৰিব লক্ষ্য বস্তুটো বাওঁফালে গঠন হৈছে নে সোঁফালে গঠন হৈছে এতিয়া চাবা যদি হট প্ৰতিবিম্ব গঠন হয় দাপোনৰ সন্মুখত গঠিত হয় গতিকে হট প্ৰতিবিম্বৰ ক্ষেত্ৰত ভিৰ মানটো হ'ব ঋণাত্মক অৰ্থাৎ মাইনাছ হ'ব আনহাতে অসৎ প্ৰতিবিম্বটো দাপোনৰ পিছফালে অৰ্থাৎ সোঁফালে গঠিত হয় এইফালে হ'ব দাপোনৰ সোঁফালে হ'ব গতিকে অসৎ প্ৰতিবিম্বৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্বটো ধনাত্মক হ'ব এইখিনি কথা ইয়াৰ পাছত প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব বা ফ'কাছ দৈৰ্ঘ্য এইবোৰৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰা যিবোৰ গাণিতিক যিবোৰ সমস্যা আছে বা গাণিতিক প্ৰশ্ন আছে সেইখিনি মই ইয়াৰ পাছৰ ভিডিঅ'টোত আলোচনা কৰিম তেতিয়াহ'লে আজিলৈ ইমানখিনিতে পাঠটো সামৰিছোঁ তোমালোকে ৰশ্মি চিত্ৰবোৰ অংকন কৰিবলৈ এতিয়া চেষ্টা কৰিছোৱা